নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এইচএছ আৰ্মছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি যিহেতু লক্ষ্মী পূজা আৰু মই মোৰ ফালৰ পৰা সকলোকে লক্ষ্মী পূজাৰ অশেষ শুভকামনা জনাইছোঁ। দুৰ্গা পূজাৰ পিছৰ যিটো পূৰ্ণিমা হয় সেইটোতে আমি সকলোৱে লক্ষ্মী পূজা পাতোঁ। লক্ষ্মী পূজাত জ্বলোৱা এই বন্তিৰ পোহৰেৰে প্ৰত্যেকৰে ঘৰৰ লক্ষ্মীসকলৰ জীৱন আলোকিত কৰক। মোৰ মতে প্ৰতিগৰাকী নাৰী যেতিয়া কুশলে থাকিব তেতিয়া লক্ষ্মী মা সন্তুষ্ট হ'ব বুলি মই ভাবোঁ। বাটে পথে নিৰ্যাতিতা নহওক কাৰো ভগ্নী, মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বলি নহওক কাৰো পত্নী, বৃদ্ধাশ্ৰম ঠিকনা নহওক কাৰো মাতৃ, গৰ্ভজাত কন্যা সন্তানৰ ভ্ৰূণ নষ্ট নহওক কেতিয়াও, কন্যা সন্তান জন্ম হ'লে ঘৰলৈ লক্ষ্মী আহিছে বুলি ধুমধামেৰে আদৰি অনাৰ পৰিৱেশ ৰচনা হওক আমাৰ সমাজত। লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানহীনতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। আৰু যিহেতু আজি লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাৰ আয়োজন এয়া কৰি থকা হৈছে আৰু প্ৰথমতেই মই বনাবলৈ লৈছোঁ এয়া কেঁচা মিঠৈ লাডু কেইটামান। এইখিনিৰ কাৰণে মই জহা চাউল, ইয়াত গাখীৰ অকণমান, নাৰিকল, চেনি, ঘি আৰু ইলাচি অকণমান দি দিছোঁ আৰু সেইখিনি লাডুখিনি বনাই হোৱাৰ পিছত এয়া বৌয়ে বনাই আছে পায়স। যিহেতু আমি পায়সো আগবঢ়াওঁ লক্ষ্মী পূজাৰ দিনাখন, প্ৰসাদৰ লগত পায়স আৰু লাডু আৰু চিৰাৰ প্ৰসাদটো লক্ষ্মী দেৱীৰ একে প্ৰিয় ভোগ আৰু সেয়েহে আমি গোটেইখিনিয়ে যোগাৰ কৰি আছোঁ এতিয়া। আৰু প্ৰথমতে এয়া লক্ষ্মী দেৱীৰ ফটোখন স্থাপন কৰি ধুনীয়াকৈ চাকি এগছ আৰু ধূপ জ্বলাই লৈছোঁ। প্ৰথমতে লক্ষ্মী দেৱী হৈছে ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰিব বুলি ভাবে আৰু সেয়েহে সকলোৱে সৰুকেই হওক বা ডাঙৰকেই হওক ঘৰত লক্ষ্মী পূজা ভাগ পাতে। যিহেতু আমি ঘৰৰ গৃহস্থনী আৰু সেয়েহে লক্ষ্মী পূজা ভাগ জানিলেও নাজানিলেও সৰুকৈ হ'লেও আমি কৰিবলৈ চেষ্টা কৰোঁ ঘৰতে। আৰু চাকি ধূপ জ্বলাই লোৱাৰ পিছত এয়া দেখিছে মই প্ৰসাদ আগবঢ়াইছোঁ। এইখিনি হৈছে বুট আৰু মগু মাহৰ প্ৰসাদ আৰু এইখিনি আগবঢ়োৱাৰ পিছত এইফালে ফল মূলবোৰ কাটি লৈছোঁ। যিহেতু ৰবাব টেঙা আৰু মৌচুমীটো অকণমান টেঙা হয় সেইটো কাৰণে অলপ বেলেগে কাটি লৈছোঁ আৰু এইফালে কল, আপেল এইখিনি বেলেগে কাটি থৈ দিছোঁ, একেলগে কাটা নাই। আৰু লগতে নাৰিকল, এটা নাৰিকল ৰুকি দিছোঁ, এটা এনেকৈ মিহিকৈ কাটি থৈ দিছোঁ, তেতিয়া প্ৰসাদখিনি খুব ধুনীয়া হয় খাবলৈ নাৰিকলটো ৰুকি দিলে। আৰু আনফালে এইখিনি হৈছে চিৰাৰ প্ৰসাদ, চিৰা, নাৰিকল আৰু চেনি আৰু লগতে অকণমান ঘি দিছোঁ। যিহেতু লক্ষ্মী দেৱীৰ প্ৰিয় প্ৰসাদ হৈছে চিৰাৰ প্ৰসাদটো আৰু সেয়েহে আগবঢ়াইছোঁ। আৰু এইখিনি হৈছে কেঁচা মিঠৈ লাডুখিনি আৰু লগতে এইখিনি পায়স, এয়া পায়সখিনিও আগবঢ়োৱা হৈছে। জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি, মহামহাপাপীও নিস্তৰে যাকৈ স্মৰি, জয় লীলা বিভৱৰ নাহি পাৰ পাৰ, হেন কৃষ্ণ পদে কৰো কোটি আদ্য গুৰু বন্ধু পিতৃ মাতে সংস্কাৰ, লক্ষীৰ চৰিত পদ কৰিব প্ৰচাৰ, ইহব কথা কবে কৰিব বাখ্যান,
জানি নামে পখিলো চৰণ আনগতি নাহিকে অপৰাধৰ ক্ষমা কৰি তুমি দয়াহীন হৰি মোক ৰক্ষা কৰি ৰাম মোক ৰক্ষা কৰি আৰু আজি লক্ষ্মী চৰিত্ৰ পুথিখন পঢ়ি হোৱাৰ পিছত এয়া শৰাই ভাগিছে। শৰাই ভগাৰ পিছত এয়া দেখিছে এখন আগবঢ়াই দিছে পাত। তাৰপিছত আমি সকলোৱে এনেকৈ ভগাই লৈছোঁ প্ৰসাদ। তাৰপিছত চিৰা প্ৰসাদ, কেঁচা মিঠৈ লাডু, ফল মূল আৰু লগতে পায়স থাকিব। আমি সকলোৱে এনেকৈ প্ৰসাদ খাই ল'লোঁ। খাই লোৱাৰ পিছত আজিলৈ লক্ষ্মী পূজা ইমানতে সামৰিলোঁ। তাৰপিছত আছে এয়া আমাৰ ডাঙৰ বৌহঁতৰ ঘৰত পাতিছে এয়া লক্ষ্মী পূজা। এয়া অকণমান দেখুৱাওঁ আপোনালোকক। আমাৰ ফালৰখিনি সামৰি থৈ আহি এতিয়া ডাঙৰ বৌহঁতৰ ফালে আহিলোঁ আকৌ। অহাৰ পিছত এয়া দেখিছে ধুনীয়াকৈ মাও ইয়াত বহি আছে আৰু বৌয়ে এইখিনি যা যোগাৰ কৰি আছে। লক্ষ্মী পূজাৰ যা যোগাৰখিনি কৰিছে। লগতে দাদাই একদম ধূনা বাতি ফুৰাই আৰু লগতে আমাৰ টিকলিও ইমান ধুনীয়াকৈ সাজি কাচি আছে আজি লক্ষ্মী পূজাৰ দিনাখন। কোনোবাৰ মনি হৈ তোমাৰ জিতা পিতা বিষ্ণুৰ বচনে লক্ষী অল্প কৰি পঢ়িবে লাগিলা কথা অতি আৰু একেবাৰে শেষত পুথি পঢ়ি হোৱাৰ পিছত এয়া প্ৰসাদ বিলাইছে বৌহঁতৰ ঘৰতো। আৰু আজিলৈ আমি লক্ষ্মী পূজা ইমানতে সামৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।